ছাত্ৰ-ছাত্ৰীসকল, ইউটিউবৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আজি মই লৈ আহিছোঁ 10ম শ্ৰেণীৰ মাতৃভাষা অসমীয়াৰ ভাৰতীয় সংস্কৃতি পাঠটিৰ এক আলোকপাঠ। পাঠটিৰ মাজলৈ যোৱাৰ আগতে লেখকৰ পৰিচয় জানি লওঁ আহা। হেম বৰুৱাৰ জন্ম হয় তেজপুৰত 1915 চনত। তেওঁৰ পিতৃৰ নাম আছিল বিনন্দীৰাম বৰুৱা আৰু মাতৃৰ নাম আছিল পদ্মলোচনী দেৱী। হেম বৰুৱাই যোৰহাটত প্ৰাথমিক শিক্ষা লাভ কৰি গুৱাহাটীৰ কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। 1940 চনত যোৰহাট কলেজত অধ্যাপনাৰে চাকৰি জীৱন আৰম্ভ কৰা বৰুৱাদেৱে 1944 চনত গুৱাহাটীৰ ভোলা বৰুৱা কলেজৰ অধ্যক্ষ হয়। সেই সময়তেই তেওঁ সক্ৰিয় ৰাজনীতিত যোগদান কৰে আৰু লোকসভাৰ সদস্য নিৰ্বাচিত হয়। হেম বৰুৱা আধুনিক অসমীয়া কবিতাৰ অন্যতম গুৰি ধৰোঁতা। তেওঁৰ ৰচনাসমূহৰ ভিতৰত বিশেষ ৰচনাসমূহ হ'ল বালিচন্দা, মনময়ূৰী, আধুনিক সাহিত্য, এই গাঁও এই গীত, ৰঙা কৰবীৰ ফুল, ইজৰাইল, দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিল ইত্যাদি। ইয়াৰ উপৰিও তেওঁ জনতা আৰু পছোৱা আলোচনী সম্পাদনা কৰিছিল। বান্দৰ নামৰ কবিতাটোৰ যোগেদি তেওঁ ৰোমান্টিক অসমীয়া কবিতা জগতলৈ এক নতুনত্ব আনিবলৈ সক্ষম হয়। 1972 চনত ধুবুৰীত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনৰ তেওঁ সভাপতি আছিল। এজন সুবক্তা আৰু সুকৃতি সাংসদ ৰূপেও তেওঁ বিশেষভাৱে পৰিচিত আছিল। 1977 চনত এজনা বিশিষ্ট সাহিত্যিকে ইললীলা সম্বৰণ কৰে। ছাত্ৰ-ছাত্ৰীসকল, লেখক হেম বৰুৱাৰ বিষয়ে জানিলোঁ। এতিয়া আহোঁ পাঠৰ মাজলৈ। সংস্কৃতি বুলি ক'লে সাধাৰণতে কোনো এটা জাতিৰ ৰীতি নীতি, আচাৰ ব্যৱহাৰ, খাদ্যাভ্যাস, সাহিত্য, দৰ্শন আদিকে বুজোৱা হয়। কিন্তু ভাৰতীয় সংস্কৃতি বুলি ক'লে আমি এটা নিৰ্দিষ্ট জাতিকে ক'ব নোৱাৰোঁ, কাৰণ আমাৰ দেশখনেই বিভিন্ন জাতি জনগোষ্ঠীৰ সমাহাৰ। এই পাঠটিৰ দ্বাৰা লেখকে বুজাব খুজিছে কিদৰে অতীজৰে পৰা বিভিন্ন জাতি জনগোষ্ঠীয়ে নিজৰ নিজৰ সংস্কৃতি ধৰি ৰাখিও এক ভাৰতীয় সংস্কৃতি গঢ়ি তুলিবলৈ সক্ষম হৈছে। পাঠটিৰ লগত সংগতি থকা কিছুমান চিত্ৰ ভিডিঅ'টোত যোগ কৰা হৈছে যাতে পাঠটি বুজিবলৈ সহজ হয়। ছাত্ৰ-ছাত্ৰীসকল, পাঠটিৰ আৰম্ভণিতে লেখকে কৈছে যে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। সমন্বয় মানে সম্প্ৰীতি বা মিলন। অতীজৰে পৰা আৰ্য, অনাৰ্য আদি বিভিন্ন জাতি বিভিন্ন কাৰণত ভাৰতলৈ আহিছে আৰু নিগাজিকৈ থাকিবলৈ লৈছে। ফলত জাতিবোৰৰ মাজত সংস্কৃতিৰ আদান প্ৰদান হৈছে। ইয়েই হৈছে সমন্বয় বা মিলন। ভাৰতবৰ্ষখনৰ ইয়েই এটা সুকীয়া বৈশিষ্ট্য। দ্বিতীয় ছেট বা পেৰাগ্ৰাফটোত লেখকে কৈছে যে ভাৰতীয় সংস্কৃতিৰ প্ৰাণস্বৰূপ হৈছে ক্ৰমবৰ্ধমান শক্তি। ক্ৰমবৰ্ধমান শক্তি মানে হৈছে ক্ৰমে ক্ৰমে বাঢ়ি যোৱা। ভাৰতলৈ বিভিন্ন জাতিৰ অহাৰ লগে লগে ইটোৰ পিছত সিটো বুৰঞ্জীৰ সৃষ্টি হৈছে। প্ৰতিখন বুৰঞ্জীয়ে ভাৰতীয় সংস্কৃতিত একোটাকৈ চাপ বহুৱাই থৈ গৈছে। কিন্তু কোনো এটা নিৰ্দিষ্ট জাতিৰ সভ্যতা সংস্কৃতিৰ তথ্যই কিন্তু ভাৰতীয় সংস্কৃতিত প্ৰভাৱ পেলাব পৰা নাই। এই পেৰাগ্ৰাফটোতে তেওঁ সভ্যতা আৰু সংস্কৃতিৰ পাৰ্থক্যও দেখুৱাইছে। তেওঁ কৈছে যে সভ্যতা আৰু সংস্কৃতি দুটা বেলেগ বস্তু। সভ্যতা মানে হৈছে কোনো এটা জাতিৰ সমাজ ব্যৱস্থা নাইবা জীৱন পদ্ধতি। আনহাতে সংস্কৃতি মানে হৈছে কোনো এটা জাতি বা সমাজ এখনৰ জীৱন প্ৰতিভা। সভ্যতাই সমাজ সুশৃংখল কৰে আৰু সংস্কৃতিয়ে জাতিটোৰ কলাসুলভ ৰূপটোৰ পৰিচয় দিয়ে। তৃতীয় ছেটটোত লেখকে কৈছে যে অতীজৰে পৰা সংস্কৃতি অহৰহ বোৱতী সুঁতিৰ দৰে বৈ আছে। ইয়েই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। সংস্কৃতি যিদৰে বৈচিত্ৰ্যময় সেইদৰে ভাৰতৰ ভৌগোলিক জীৱনো বৈচিত্ৰ্যময়। পৰ্বত, পাহাৰ, মৰুভূমি, সমতল ভূমিৰ লগতে জলবায়ুৰ পাৰ্থক্য, জীৱন ধাৰণৰ গতি সকলোতে পাৰ্থক্য। তথাপি ভাৰতীয় জীৱন কিন্তু এক। ভাৰতবাসীসকলে এই পাৰ্থক্য মনেৰে মানি লৈছে। সামাজিক, ভৌগোলিক সকলো পাৰ্থক্য থাকিও মানুহে নিজৰ জীৱন প্ৰণালী সেইমতেই গঠন কৰি লৈছে। এইখিনিতে লেখকে বৰ্ণনা কৰিছে কেনেকৈ বিভিন্ন জাতিয়ে, এছিয়াৰ চাৰিওফালৰ পৰা অহা বিভিন্ন জাতিয়ে নিজৰ নিজৰ সংস্কৃতিৰে ভাৰতৰ সংস্কৃতিৰ ভঁৰাল টনকিয়াল কৰিছিল। কেনেদৰে বিভিন্ন দেশৰ পৰা অহা জাতিবিলাকে নিজৰ দেশৰ লগত সম্পৰ্ক ৰাখি ভাৰতখনক সম্পূৰ্ণ তেওঁলোকৰ দখললৈ নিব বিচাৰিছিল, কিন্তু সফল নহ'ল। ইয়াৰ পিছৰ পেৰাগ্ৰাফটোত লেখকে ভাৰত বুৰঞ্জীৰ কথা কৈছে। ভাৰতলৈ অহা বিভিন্ন জাতি গোষ্ঠীৰ আক্ৰমণ, অভিযান,
পৰিয়ালকেন্দ্ৰিক শাসনভাৰ আদি সকলোবোৰ সাক্ষী হ'ল ভাৰত বুৰঞ্জী। তেওঁ এই ক্ষেত্ৰত মহেঞ্জোদাৰো আৰু হৰপ্পা সংস্কৃতিৰ কথা কৈছে। তেওঁ কৈছে যে এই দুটা সংস্কৃতি কালৰ গৰাহত নষ্ট হৈ গৈছিল যদিও তাৰ ওপৰত ভিত্তি কৰিহে পাছৰ যুগৰ আৰ্যসকলে নতুন সাংস্কৃতিক জীৱন গঢ়ি তুলিছিল। ছাত্ৰ ছাত্ৰীসকল, মই এইখিনিতে মহেঞ্জোদাৰো আৰু হৰপ্পাৰ কথা অলপ ক'ব বিচাৰিছোঁ। মহেঞ্জোদাৰো আৰু হৰপ্পা হৈছে হিন্দু সভ্যতাৰ আটাইতকৈ ডাঙৰ নগৰসমূহৰ ভিতৰত দুখন। ২৬ শতিকাতে বনোৱা এই নগৰ দুখন বৰ্তমান ধ্বংসাৱশেষ পাকিস্তানত আছে। মহেঞ্জোদাৰোত পোৱা ধ্যানস্থ শিৱৰ অংকিত চিত্ৰ আৰু তাৰ পিছৰ আৰ্যসকলে শিৱ পূজা কৰা এই দুটা কথাই সংস্কৃতিৰ ক্ৰমবৰ্ধমান বুলি লেখকে ক'ব খোজে। বাহিৰৰ পৰা অহা বিভিন্ন শক্তিয়ে ভাৰতীয় সংস্কৃতিত আঁচোৰ মাৰিছিলে, সেইটো হয়, কিন্তু সম্পূৰ্ণৰূপে কোনেও শক্তিয়ে নিজৰ প্ৰভাৱত গ্ৰাস কৰিব নোৱাৰিলে। লেখকে ৰাজপুতসকলৰ উদাহৰণ দি কৈছে যে যদিও তেওঁলোকে সংস্কৃতিৰ ভঁৰাল চহকী কৰিলে, তথাপি ভাৰতীয় সংস্কৃতি সম্পূৰ্ণ তেওঁলোকৰ দান বুলি ক'ব নোৱাৰি। ইয়াৰ পিছত লেখকে কৈছে কিদৰে স্থানীয় আৰু বহিৰাগতৰ মাজত সাংস্কৃতিক সমন্বয় গঢ়িছিল। তাৰে তেওঁ কেইটামান উদাহৰণ দিছে যে ভাৰতৰ আদিম অধিবাসীসকল আৰ্যসকলৰ হাতত পৰাস্ত হৈছিল যদিও অনাৰ্যসকলৰ কৃষ্টি গ্ৰহণ কৰি সংস্কৃতিৰ বিস্তাৰ সাধন কৰিছিল। অনাৰ্যসকলৰ মাজত প্ৰচলিত বিভিন্ন নীতি নিয়ম যেনে দেৱী পূজা, বিষ্ণু পূজা, শিৱ পূজা আদিৰ উপৰিও মৃতকৰ উপাসনা এইবোৰ পৰৱৰ্তী কালত আৰ্যসকলৰ মাজত দেখা গৈছিল। আৰ্যসকল বুলি ক'লে ভাৰতৰ উত্তৰ দিশৰ পৰা অহা পাৰ্চিয়া বা এতিয়াৰ ইৰাণৰ এটা জাতিৰ লোকসকলক বুজোৱা হয়। খ্ৰীষ্টপূৰ্ব 1500 পৰা 500 খ্ৰীষ্টপূৰ্বলৈ সময়ছোৱাক আৰ্যকাল বুলি কোৱা হয়। সংস্কৃতিৰ বিনিময়ৰ কথা ক'বলৈ গৈ লেখকে গ্ৰীক আৰু মাইকেনিয়ান জাতিৰ উদাহৰণ দিছে। চুফীবাদ আৰু উপনিষদৰ দৰ্শনৰ উদাহৰণ দিছে। চুফীবাদৰ মূল যিহেতু কোৰাণ আৰু উপনিষদ হিন্দু ধৰ্মৰ শাস্ত্ৰ, আৰ্য জাতিয়ে ভাৰতীয় সংস্কৃতি টনকিয়াল কৰিলেও বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগটোহে ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলি কৈছে। কাৰণ ভাৰতৰ বিভিন্ন কোণত দেখা পোৱা বৌদ্ধ ধৰ্মৰ সম্পদসমূহেই ইয়াৰ প্ৰমাণ। ইয়াৰ পিছতে লেখকে উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ ভাস্কৰ্যসমূহৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰিছে। উত্তৰ ভাৰতত বহিৰাগতৰ প্ৰভাৱ আছিল, কিন্তু দক্ষিণাত্য অৰ্থাৎ দক্ষিণ ভাৰতত কিন্তু বহিৰাগতৰ প্ৰভাৱ বেছি নাছিল। সেয়েহে ইয়াত স্থানীয় স্বকীয় বৈশিষ্ট্য দেখিবলৈ পোৱা যায়। উত্তৰ ভাৰতীয় ভাস্কৰ্যত বৃত্ত আৰু বক্ৰৰেখাৰ প্ৰাদুৰ্ভাৱ বেছি, আনহাতে দক্ষিণ ভাৰতৰ ভাস্কৰ্যবিলাকত কোণ আৰু সৰলৰেখাহে প্ৰাদুৰ্ভাৱ বেছি। উত্তৰ ভাৰতৰ ভাস্কৰ্যসমূহৰ সূক্ষ্মতা আছে, আনহাতে দক্ষিণ ভাৰতৰ ভাস্কৰ্যত কাৰুকাৰ্যৰ বিশালতা দেখা যায়। গঠনত সৰলতা আৰু সূক্ষ্মতা ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ। উত্তৰ ভাস্কৰ্য সম্পূৰ্ণৰূপে তথাপিও ইছলামীয় বুলিও ক'ব নোৱাৰি। ছাত্ৰ ছাত্ৰীসকল, ভাৰতীয় সংস্কৃতিৰ এনে বিচিত্ৰতা আৰু তাৰ মাজতে থকা এই একতা, এই সকলোৰে বিভিন্ন উদাহৰণ লেখকে পাঠটোত দিছে। ইয়াৰ পিছৰ পৰৱৰ্তী ভিডিঅ'টোত মই বাকীখিনি আলোচনা কৰিম। আজিলৈ ইমানেই। ভিডিঅ'টো উপভোগ কৰাৰ বাবে বহুত বহুত ধন্যবাদ।